জ্যোতিকা মিক্স ৰাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনাৰ এয়া কটন চাদৰ মেখেলা এযোৰ মই লৈছিলোঁ। এয়া ঘৰতে আহি পেলাই মোক দিয়েহি ধেমাজিৰ দাদা এজনে। প্ৰায় কাপোৰ ল'ব লগা হ'লে তেওঁৱে দিয়েহি। এক কোমল চাকচোন এযোৰ কটন কাপোৰ, আৰু এই কাপোৰযোৰত মই এয়া ফুলে আঁকি লৈছোঁ। এয়া চাওক, ফুল আঁকি লৈছোঁ এয়া পেনেদি। আৰু কি ধৰণে ফেব্ৰিক কৰোঁ তাৰে খুবেই ভাল, সেইকাৰণে এনেকুৱা কাপোৰ এযোৰ মই ৰেডি কৰিছোঁ। কেনেকৈ ফেব্ৰিক কৰিছোঁ আপোনালোকক দেখুৱাম। তেনেহ'লে ফ্ৰেণ্ডছ, দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইদৰে ফ্ৰেণ্ডছ, কাপোৰখন ৰেডি কৰাৰ পিছত এয়া ফ্ৰেম এটাত লগাই ল'লোঁ। আৰু কি ধৰণে এখন ফেব্ৰিক কৰিবলৈ কাপোৰ ৰেডি কৰিব লাগে আগৰ ভিডিঅ'সমূহত মই কৈ থৈছোঁ, নহয়নে? আৰু এনেকৈ ফ্ৰেমত ৰেডি কৰি লৈ এয়া বগা ৰং অলপ লৈ এয়া ব্ৰাছ এডাল দি সানি দিছোঁ। ফ্ৰেণ্ডছ, বগা আৰু ৰঙাটো আপোনালোকে প্লেট এখনত উলিয়াই মিক্স কৰি পেলাই সানিব পাৰে। মই প্ৰথমতে এনেকৈ বগা কৰিও দেখুৱাইছোঁ। যদি আপোনালোকৰ ৰং নাথাকে তেতিয়া আপোনালোকে অনলি বগা ৰং আৰু পাতল সেউজীয়া আৰু হালধীয়া বা ৰঙা এই তিনিটা ৰং লৈ আপোনালোকে সম্পূৰ্ণ এযোৰ কাপোৰ কৰিব পাৰে। এতিয়া যিহেতু মই ইয়াত 5টা ৰং ব্যৱহাৰ কৰিম, প্ৰথমতে এয়া বগা ৰং দি ল'লোঁ। আপোনালোকৰ সুবিধা অনুসৰি ৰংখিনি মিলাই ল'বও পাৰে। মই এনেকৈ মিলাই লৈ 3টা ৰঙলৈকে মিলাই লৈ কাপোৰ কৰি দেখুৱাইছোঁ আগৰ ভিডিঅ'সমূহত ভালকৈ। আজি বৰ বিশেষকৈ নাথাকোঁ, আপোনালোকে দেখি থাকিলে ধুনীয়াকৈ জানিব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নাই চোৱা আগৰ ফেব্ৰিকৰ, মই প্লে'লিষ্ট বনাই থৈছোঁ, আপোনালোকে প্লিজ এবাৰ গৈ চাব, তেতিয়া আপোনালোকৰ কৰিবলৈ বেছি সুবিধা হ'ব। যিহেতু কাপোৰখন খুব কোমল আৰু কটনৰ কাপোৰ হয়, ৰংবিলাকো মই অলপ পাতল পাতলকৈ দিছোঁ, বৰ বেছি কাঢ়াকৈ দিয়া নাই। আৰু কি ধৰণে কেনেকৈ দিছোঁ চাওকচোন। প্ৰথমতে বগা ৰংটো দি এয়া ৰঙা ৰং অলপমান ওপৰৰ পৰা মিলাই দিছোঁ। আৰু ব্ৰাছৰ কথা যদি কয়, ব্ৰাছ আপোনালোকে মিহি ব্ৰাছ ল'ব পাৰে। এনেকুৱা কাম কৰিবলৈ ফ্লেট ব্ৰাছবোৰ বেছি ভাল হয়। মই 3 নম্বৰ ফ্লেট ব্ৰাছ এডাল লৈছিলোঁ। এই কামবোৰ কৰিবলৈ যিহেতু আমি শ্বেডিং দিছোঁ, সেইকাৰণে এই শ্বেডিংবোৰ দিবৰ কাৰণে ফ্লেট ব্ৰাছবোৰ বেছিহে সুবিধাজনক। আপোনালোকৰ সুবিধা অনুসৰি কৰিব। মই নকওঁ যে আপোনালোকে এডাল দিয়ে পাৰিব, কেতিয়াবা গোল ব্ৰাছ দিও কিছুমানে ধুনীয়াকৈ শ্বেডিং দিব পাৰে। আৰু ফ্ৰেণ্ডছ চাওকচোন, মই এনেকৈ ৰঙা বগা মিক্স কৰিছোঁ এটা ফুলত, আৰু এপাহত এয়া ৰঙা দিছোঁ আৰু ইপাহত মই নীলা দিম। নীলা মই 2টা ৰং লৈছোঁ। ইয়াতে পাতল নীলা আৰু ডাঠ নীলা দুয়োটা মোৰ হাতত আছিল কাৰণে 2টা ৰং মই ইয়াত ব্যৱহাৰ কৰিম। আৰু কি কৰোঁ ভিডিঅ'টো চাই থাকক। এতিয়া ফ্ৰেণ্ডছ, এইদৰে নীলা ৰংটোৰ লগত মই এয়া বগা ৰঙৰ অকণমান শ্বেডিং দি দিছোঁ। আৰু ইয়াতে এয়া সেউজীয়া পাত দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে সেউজীয়াৰ লগত হোৱাইট আৰু য়েল্লো আগৰ পাতসমূহ মই বনোৱা দেখুৱাইছোঁৱে, তেনেকৈও দিব পাৰে। আৰু যদি আপোনালোকৰ ৰং নাথাকে তেনেহ'লে এনেকৈ ৰংটো দি থ'ব। 3টা বা 4টা ৰঙেও ধুনীয়াকৈ এনেকুৱা কাপোৰবোৰ কৰি ল'ব পাৰি। আৰু এই কাপোৰবোৰ কমন হৈ যায় যিহেতু, সেইকাৰণে মই ভাবিলোঁ ইয়াতে ফুল কৰি লওঁ। এতিয়া ইমান গৰম দিন, ভাদ মাহ, আৰু সকলোৰে এনেকুৱা কাপোৰ পিন্ধি খুবেই ভাল লাগিব। সেইকাৰণে আচলতে আপোনালোকলৈ এই ডিজাইনটো মই লৈ আহিছোঁ। আৰু চাওকচোন কেনেকুৱা লাগিছে, অকণ শ্বেডিং কৰি দিছোঁ। আৰু কি কৰোঁ দেখিব ধুনীয়া হোৱাকৈ মই কি কৰোঁ চাব। আৰু ইয়াতে এইটো চাওকচোন, এইটো 3D আউটলাইনাৰ হয়। ইয়াতে চিকনা আছে, পাতৰ মাজে মাজে মই এইটো দি দিছোঁ। আৰু এনেকৈ গোটেই কাপোৰযোৰ কৰিম। ফ্ৰেণ্ডছ, আজি হয়তো সম্পূৰ্ণ কাপোৰযোৰ শেষ নহ'বগৈও পাৰে। মই চাদৰখন কৰি দেখুৱাম, আৰু পিছৰ যেতিয়া ভিডিঅ'টো দেখুৱাম, পিছৰ ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ কৰি মই পিন্ধি দেখুৱাম। এতিয়া তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, মই এইদৰে ফ্ৰেমৰ পৰা আঁতৰাই লৈছিলোঁ, আৰু এয়া তলতে এখন ডাঠ পুৰণা শ্বল আৰু এনেকুৱা ধৰণৰ কাপোৰ পাৰি লৈছোঁ। আৰু ফিটিং কৰি ধুনীয়াকৈ লৈছিলোঁ। যিহেতু চাদৰৰ কাম কৰিম, এটা ৰং দিলে গোটেইখনতে ৰং লগাম, মই আগৰ ভিডিঅ'সমূহত দেখুৱাইছোঁৱে, সেইকাৰণে মই পাকাত এনেকৈ ডাঠ কাপোৰ দি পেলাই পাৰি ল'লোঁ। আপোনালোকে কাগজ দি নল'ব, কাগজবোৰ তাতে লাগি ধৰিব। এনেকৈ কাপোৰৰ ওপৰত ফিটিং কৰি লৈ পেলাই মই ৰং দিবলৈ আৰম্ভ কৰিছিলোঁ। তেনেহ'লে ফ্ৰেণ্ডছ চাই থাকক।
কওকচোন ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু ফ্ৰেণ্ডছ আপোনালোক সুস্থ থকা ভাল কামনা কৰিছোঁ।